পুনৰ দৰঙৰ পৰা উজলিল নেট পৰীক্ষাত হিমন্ত পৰাণ শইকীয়া আৰু দৰঙৰ পুনিয়া ভক্তা চুবুৰীত ঘৰ অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা এই হিমন্ত পৰাণ শইকীয়াই এইবাৰ আজমল ছুপাৰ 40ৰ পৰা 99.95% নম্বৰেৰে তেওঁ উজলি উঠিছে আৰু দৰঙত এক উৎসৱমুখৰ পৰিৱেশ বুলি ক'ব লাগিব। আৰু যেহেতুকে আমি হিমন্ত পৰাণ শইকীয়াৰ বাসগৃহত উপস্থিত আছোঁ, আমি কিছু বাসগৃহৰ পৰিৱেশ দেখুৱাৰ পূৰ্বে আমি তেওঁলোকৰ 4জনীয়া পৰিয়ালটো দেখুৱাইছোঁ। এয়া হৈছে হিমন্ত পৰাণ শইকীয়া, লগতে আছে তেওঁলোকৰ পিতৃ মাতৃ আৰু ভগ্নী। আৰু আমি এই পৰিয়ালটো প্ৰথমতে দেখুৱাই লৈছোঁ, তাৰপিছতে আমি দেখুৱাইছোঁ ঘৰখনত এক কেনেধৰণৰ পৰিৱেশ। গাঁৱৰ সকলো লোক আহিছে এই ঘৰখনলৈ, তেওঁলোকৰ সুখৰ সমভাগী হ'বৰ কাৰণে আচলতে এই ঘৰখনত ঢাপলি মেলি আহিছে। নেতৃস্থানীয় লোকসকল আহিছে, কণ কণ ছাত্ৰ ছাত্ৰীসকল আহিছে এই সুখৰ মুহূৰ্তত তেওঁলোকক এষাৰি মাত দিবৰ কাৰণে। আৰু আহিছে আইতাসকল আহিছে, এই গাঁওখনৰ পৰা যি ভাল ফল লাভ কৰিছে এই ভাল ফলৰ সমভাগী হ'বৰ কাৰণে আচলতে অঞ্চলৰ সকলো লোক ঢাপলি মেলি আহিছে এই ঘৰখনলৈ। আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰথমতে তোমাক প্ৰথম খবৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কেনেকৈ সম্ভৱ, কেনেকৈ আচলতে এগৰাকী ইমান দুখীয়া পৰিয়ালৰ পৰা এনেধৰণৰ স্থান লাভ কৰাটো খুবেই কঠিন কাম। তেনেস্থলত আজমল ছুপাৰ 40ত কেনেকৈ তুমি স্থান পালা আৰু তাৰপিছত এনেধৰণৰ ৰিজাল্ট কেনেকৈ কৰিবৰ কাৰণে সক্ষম হ'ল? আজমল ছুপাৰ 40ত ক্লাছ 10ৰ ৰিজাল্ট এক্সাম দিয়াৰ পাছত আজমল ছুপাৰ 40 এণ্ট্ৰেঞ্চ এক্সাম হ'ল। তো এণ্ট্ৰেঞ্চ এক্সামত মোৰ ভাল পজিশ্যন আহিল আৰু মেট্ৰিকৰ পাৰ্চেণ্ট চাই আৰু তেওঁলোকে নিজৰ এটা পাৰ্চনেল ইণ্টাৰভিউ লৈ মোক তাতে স্থান দি দিছিলে। আৰু BPL কেটেগৰী হোৱাৰ বাবে তেওঁলোকে মোৰ 2 বছৰৰ কাৰণে সম্পূৰ্ণ স্কলাৰশ্বিপত পঢ়াইছিলে। তো তাৰপাছত তাতে শিক্ষাগুৰুসকলৰ যিটো এটা পৰিৱেশ আৰু কোচিং ইনষ্টিটিউশ্যনৰ যিটো পৰিৱেশ, এইটো খুবেই পঢ়াৰ কাৰণে বহুত বেছি ভাল আৰু পৰিৱেশটো। তো আপোনাৰ হোষ্টেল থাকে, তাতে হোষ্টেলৰ পৰা ল'ৰা ছোৱালী তাতে বাহিৰত যোৱাৰ কাৰণে ইমান সুবিধা নাথাকে। তো হোষ্টেলত মোবাইল নাথাকে। তো এটা বহুত ভাল যিটো লাগে আৰু বৰ্তমান ল'ৰা ছোৱালীৰ কাৰণে, তো আমি সেই পৰিৱেশটো পাইছিলোঁ। লগতে শিক্ষাগুৰুসকলে বহুত ভালকৈ পঢ়াইছে আমাক, যিখিনি লাগে তেওঁলোকে, আৰু নিজে চেষ্টা কৰিলে সেই শিক্ষাগুৰুৰ লগত আৰু যদি নিজেও চেষ্টা কৰা যায় তো এইটো সম্ভৱ হয়। ছুপাৰ 40ত স্থান লাভ কৰাটো যথেষ্ট কঠিন কাম। আমাৰ গ্ৰাম্যাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে ছুপাৰ 40ৰ কথা ভাবিবই নোৱাৰে। তেনেস্থলত দৰঙৰ এখন ভিতৰুৱা গাঁও, এইখন হৈছে পুনিয়া ভক্তা চুবুৰী। এই ভক্তা চুবুৰীৰ পৰা গৈ আজমল ছুপাৰ 40ত এনেধৰণৰ ৰিজাল্ট কৰাৰ কাৰণে কেনেকুৱা লাগিছে? হয়, আজি বহুত আনন্দিত হৈছোঁ, কাৰণ 2 বছৰৰ যিটো কষ্ট কৰা গ'ল তাৰ ফল পালে হয়তো সকলোৰে আনন্দই লাগিব। তো ইয়াৰ আগতে ক'ত পঢ়া শুনা কৰা হৈছিলে? ইয়াৰ আগতে জৱাহৰ নৱোদয় বিদ্যালয় দৰং কলাইগাঁৱত যিখন আছে, তো তাতে পঢ়িছিলোঁ মই। এই যে এটা ভাল ৰিজাল্ট কৰা হ'ল, ইয়াৰ কাৰণে আচলতে কৃতিত্ব কাক দিবা? ইয়াৰ প্ৰথম কৃতিত্বটো মা দেউতাকে যাব লাগে, কাৰণ খালী টকা পইচাৰে নহয়, বা যিকোনো মই শাস্তিত হ'লেও কেতিয়াবা বা সকলো এইটো বয়সত সকলোৰে হয়, কেতিয়াবা প্ৰব্লেমত পৰি গ'লোঁ, তো মা দেউতাই কেতিয়াও গালি নিদিয়ে কি এইটো নকৰিবি সেইটো নকৰিবি, সদায় এটা ছাপোৰ্ট কৰে, এই কৰ, কিন্তু এটা লিমিট থাকিব লাগে, পঢ়া শুনাটো এৰি যাতে নহয়। তো সকলো কাৰণে মেণ্টেল প্ৰেছাৰ কেতিয়াও মা দেউতাৰ পৰা নাছিলে, যি মেডিকেলে কৰিব লাগিব, ইঞ্জিনিয়াৰিঙে কৰিব লাগিব। তাৰপাছততো আজমল ছুপাৰ 40 2 বছৰ ফ্ৰীত পঢ়ালে। মোৰ নিচিনা ঘৰৰ পৰাতো 4 লাখ 5 লাখ টকা ওলোৱাটো সম্ভৱ নহয়। আৰু লগতে তাৰপিছত শিক্ষাগুৰুসকলে বহুত ভাল পৰিৱেশ দিছিলে আৰু আমাক। নিশ্চয়, পুনৰবাৰ ধন্যবাদ জনালোঁ। আৰু এয়া আজমল ছুপাৰ 40ৰ পৰা তেওঁ স্থান লাভ কৰিছে, 99.95% নম্বৰেৰে উজলিছে। আৰু বিনামূলীয়াকৈ তেওঁক এই ছুপাৰ 40ত পঢ়োৱা হৈছিলে, আজমল ছুপাৰ 40ত। আৰু এই যে গোটেই সন্মান আজুৰি আনিছে এই ছাত্ৰগৰাকীয়ে, তাৰ অন্তৰালত আছে কিন্তু পিতৃ মাতৃৰ অৰিহণা যথেষ্ট। আৰু মাতৃ হৈছে ছাত্ৰগৰাকীৰ যথেষ্ট অৰিহণা যোগোৱা এগৰাকী মাতৃ। আৰু মই মাতৃৰ ওচৰলৈ যাব খুজিম। আজি এই বিশেষ দিনটোত বিশেষ ফল লাভ কৰা আপোনাৰ এই পুত্ৰগৰাকীৰ সন্দৰ্ভত কি ক'ব? এই আজি যিটো পৰিৱেশ পাইছোঁ, সেইটো পৰিৱেশত বহুত আনন্দিত হৈছোঁ। আৰু পুত্ৰ বুলি কওঁতে যিখিনি সৰুৰে পৰা শিকাইছোঁ বা যিখিনি কৈছোঁ, কোনোদিনে টানকৈ কোৱা নাই বা ইটো নকৰোঁ সিটো নকৰোঁ, যিটো কওঁ সেইটো ধুনীয়াকৈ মানি যায়। বা পঢ়া শুনা যেনেকুৱাকৈ আগবঢ়ে, যিটো কওঁ সেই ধৰণে আগবাঢ়ি যায় আৰু। নিশ্চয়, পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ। লগত আছে আমাৰ পিতৃগৰাকীৰ লগত আছে, যিহেতুকে তেওঁ এই ঘৰখনত এই 4টা পৰিয়ালক তেওঁ খৰচ বহন কৰি আছে কৃষি কৰ্মৰ জৰিয়তে। আপুনি কৃষি কৰ্মৰ জৰিয়তে যিহেতুকে এই ঘৰখন চোৱা চিতা কৰি আছে, আজিৰ এই বিশেষ দিনটোত কি ক'ব? হয়, আজি আমি যদি সদায় সঁচাৰ মাজেৰে কৰ্ম কৰি গৈ থাকোঁ,
ভগৱন্তৰ মানে বা মানৱৰ মাজত আমাৰ যিটো বিশ্বাস, যিটো কৰিলে ভাল হয়, সকলোৰে মংগল হয়, আমি সেই কামটো যদি কৰি গৈ থাকোঁ, নিশ্চয় আমি এদিন সফলতাৰ শীৰ্ষত উঠিব মানে আগবাঢ়িব পাৰিম। সেইটো আমাৰ মানে এই আশা আছিল আৰু সেইটো হৈছেগৈ। নিশ্চয় ভগ্নী আছে, যিহেতুকে ভগ্নীও এই ছুপাৰ 40ত নামভৰ্তি কৰা নাই যদিও এই ভগ্নীও কিন্তু ইচ্ছা এটা পুহি ৰাখিছে ছুপাৰ 40ত নামভৰ্তি কৰিবৰ কাৰণে বা এটা ভাল ফল দেখুৱাবৰ কাৰণে, যিহেতুকে এই গোটেই গাঁৱৰ গোটেই অঞ্চলৰ লোকসকল আহিছে আজি তেওঁৰ দাদাৰ যি ৰিজাল্ট, সেই ৰিজাল্টত আমি কি ক'বা, যিহেতুকে ককাইদেউৰ এই ধৰণৰ ৰিজাল্ট? দাদাৰ আজি এই ৰিজাল্টটোত আমি বহুতেই সুখী, কাৰণ দাদা সৰুৰে পৰা বহুত কষ্ট কৰি পঢ়িছিল আৰু বহুত ভাল ভাল পাৰ্চেণ্টো আহিছে। তো দাদাৰ বহুত ভাল ৰিজাল্টে হৈছে আৰু মানে দাদাৰ এই পঢ়াত মানে মা পাপাৰ বহুত অৰিহণা আছে। তেওঁলোকে বহুত কষ্ট কৰি দাদাক খৰচ বহন কৰিছে, যদিও তাতে কোনো ধৰণৰ খৰচ দিবলগীয়া হোৱা নাই, হ'লেও মানসিকভাৱে বহুত সহায় কৰিছে মা পাপাই। তো দাদা আজি সফল এজন, সেইকাৰণে ময়ো বহুত সুখী। আৰু ভাতৃ ভগ্নীৰ কেতিয়াবা কাজিয়া লাগে, কেতিয়াবা কাজিয়া লাগিছিলনে? ইমান বেছি কাজিয়া নালাগে, অলপ চলপতো থাকিবই। নিশ্চয় নিশ্চয়। আৰু এগৰাকী জ্যেষ্ঠ লোক আছে, গাঁওখনৰ জ্যেষ্ঠ লোক আছে, আমি আজিৰ এই বিশেষ দিনটোত কি ক'ব, গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে, অঞ্চলবাসী হিচাপে কি ক'ব? প্ৰথমে আপোনালোকক মানে অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সঁচাকৈ আনন্দিত আমাৰ গাঁৱৰবাসী হৈ। হিমন্ত পৰাণ শইকীয়া আমি সঁচাকৈ আশীৰ্বাদ, আমি গাঁৱৰ ৰাইজৰ পৰা তেওঁক আশীৰ্বাদ কৰিছে, আমি সেইমতে তেওঁৰ পৰা আমি ফল লাভ কৰিব পাৰিছোঁ। এজন মানৱ সেৱা কৰিবৰ কাৰণে তেওঁ যিজন আপ্ৰাণ চেষ্টা কৰিছিল, সেই মানৱ সেৱাৰ তেওঁ আশীৰ্বাদ শিৰত তুলি ল'বলৈ সক্ষম হৈছে। আমাৰ পুনীয়া গাঁৱৰ পৰা এনে এজন ছাত্ৰই এনেকুৱা এটা স্বাস্থ্য বিভাগত ভৱিষ্যতে এজন মানৱ সেৱাৰ দায়িত্ব ল'বৰ পৰা ব্যক্তি আমাৰ মাজৰ পৰা আমি পাইছোঁ। গতিকে ইয়াকে কৈ মই আমাৰ গোটেই গাঁওবাসী দৰঙৰ হৈ তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয় আমিও প্ৰথম খবৰৰ পৰা হিমন্ত পৰাণ শইকীয়াক অশেষ শুভকামনা জনাইছোঁ। আৰু দৰঙৰ এই ভিতৰুৱা অঞ্চলৰ পৰা আজমল ছুপাৰ 40ত এনেধৰণৰ নম্বৰেৰে উজলি উঠাটো গোটেই সহজ কথা নহয়। তাৰপিছতো এই ধৰণৰ ৰিজাল্ট কঢ়িয়াই অনাৰ কাৰণে, ফলাফল কঢ়িয়াই অনাৰ কাৰণে আমি প্ৰথম খবৰৰ তৰফৰ পৰা এই ছাত্ৰগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।